Hi everyone, welcome back to my channel. আপোনালোক সকলোকে মোৰ আজিৰ এই ভিডিঅ'টিলৈ স্বাগতম জনাইছো। নমস্কাৰ, মোৰ নাম শ্যামলী আৰু মই এই চেনেলটিত অসমীয়াত ফেশ্বন হলছ বনাও। মোৰ আৰু এটা চেনেল আছে য'ত মই হিন্দী আৰু ইংলিছত ফেশ্বন আৰু বিউটি ৰিলেটেড কন্টেন্ট আপলোড কৰো। যদি আপোনালোকে তেনেকুৱা ভিডিঅ' চোৱাত ইন্টাৰেষ্টেড হয় তেতিয়াহ'লে মোৰ সেই চেনেলটিক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তাৰ মই লিংকটো ডেসক্ৰিপচন বক্সতে দি দিম আৰু যদি আপোনালোকে অসমীয়াত ফেশ্বন হল চোৱাত ইন্টাৰেষ্টেড হয় তেতিয়াহ'লে মোৰ এই চেনেলটিক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টিৰ টাইটেলটো চাই আপোনালোকেতো চাগে গম পাইছেই কিহৰ ভিডিঅ' হ'ব। আজি মই এটা চাদৰ মেখেলাৰ হল লৈ আহিছো। মই মিছোৰ পৰা কেইযোৰমান চাদৰ মেখেলা আনিছিলো যিকেইযোৰ চাগে 500 বা 600 টকাৰ তলতেই আছিল আৰু প্ৰাইচ ৰেঞ্জ চাই কাপোৰৰ কোৱালিটি ডিজাইন বহুত ভাল আৰু মোৰ খুব বেছি পছন্দ হৈছে। সেই ভাবিলো এটা ভিডিঅ' বনাই আপোনালোককো শ্বেয়াৰ কৰি দিওঁ। আশা কৰো আপোনালোক সকলোৱে মোৰ আজিৰ এই ভিডিঅ'টি চাই ভাল পাব। গতিকে আৰু বেছি পলম নকৰি আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰো। আৰু আজিৰ ভিডিঅ'টিৰ প্ৰথমটো কাপোৰ হৈছে এইযোৰ অলপমান ডাঠ পিংক কালাৰত আছে আৰু ইয়াৰ কালাৰ কম্বিনেশ্যনটো মোৰ খুব বেছি ভাল লাগিলে। কাপোৰযোৰ বহুত বেছি ধুনীয়া হয় আৰু ইয়াৰ যিটো কোৱালিটি হয় মোৰ খুব বেছি ভাল লাগিছে। মানে একদম ৰাফ কাপোৰ নহয়। প্ৰাইচ ৰেঞ্জ চাগে এইযোৰৰ 500 বা 600 টকা মান আছিল আৰু প্ৰাইচ ৰেঞ্জ চাই কাপোৰযোৰ কিন্তু খুবেই বেছি ধুনীয়া হয় আৰু কাপোৰযোৰত এটা শাইন আছে যাৰ কাৰণে কাপোৰযোৰ আৰু বেছি ধুনীয়া হৈ পৰিছে। এইটো হৈছে ইয়াৰ ব্লাউজ পিছত এনেকে পিংক কালাৰত অলপ সাইড পাৰি টাইপত ব্ৰড এটা ডিজাইন দিয়া হৈছে। ডিজাইনটো খুবেই বেছি ধুনীয়া আৰু ইয়াৰ ফিনিশিং বহুত বেছি ভাল হয়। মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছো। অলপ লুজ থ্ৰেডছ ওলাই থকা নাই। ইয়াৰ যিটো বেস কালাৰ হয় এইটো অলপ মেৰুনিশ পিংক টাইপত হয় আৰু ইয়াৰ যিটো ফুলৰ কালাৰ হয় সেইটো একদম ব্ৰাইট পিংক হয়। তো অলপমান উজ্জ্বল হৈ পৰিছে। তাৰ পাছত আহিব ইয়াৰ মেখেলাখন। এইখন হৈছে ইয়াৰ মেখেলাত এনেকে ব্ৰড ডিজাইন এটা দিয়া হৈছে য'ত যিটো ব্ৰাইট পিংক হয় সেই পিংকটো ইউজ কৰা হৈছে আৰু মাজে মাজে অলপ সিলভাৰ ইউজ কৰি দিয়া হৈছে আৰু সিলভাৰটোৰ কাৰণে কাপোৰযোৰ আৰু বেছি উজ্জ্বল হৈ পৰিছে আৰু বেছি ফুটি উঠিছে। যিহেতু ব্ৰাইট পিংক আৰু বেস কালাৰটো অলপমান একে হয় তো তাৰ ওপৰত যিটো সিলভাৰ হয় সেইটোৱে কাপোৰযোৰ আৰু বেছি উজ্জ্বল কৰি তুলিছে আৰু বেছি ধুনীয়া কৰি তুলিছে। তাৰ পাছত সেই ব্ৰড ডিজাইনটোৰ পাছত এনেকে 2 লাইনৰ ফুল দিয়া হৈছে য'ত মেক্সিমাম ব্ৰাইট পিংক ইউজ কৰা হৈছে আৰু মাজে মাজে অলপমান সিলভাৰটো ইউজ কৰা হৈছে। তাৰ পাছত বাকি যিটো কাপোৰ হয় সেইটো প্লেন হয় আৰু এই ডিজাইনটো খুব সম্ভৱ আঁঠুৰলৈকে বা আঁঠুৰ পৰা তলৰলৈকে আহিব। বাকি যিটো পাৰ্ট হ'ব সেইটো প্লেন হ'ব। তাৰ পাছত আহিব ইয়াৰ সাইড পাৰিখিনি। এইখিনি হৈছে ইয়াৰ সাইড পাৰিত মেক্সিমাম পিংক কালাৰটো ইউজ কৰা হৈছে আৰু মাজে মাজে অলপমান সিলভাৰ বা হোৱাইট যিটো হয় সেইটো ইউজ কৰা হৈছে। এইখিনি হৈছে ইয়াৰ সাইড পাৰি আৰু ইয়াৰো ফিনিশিংটো খুবেই বেছি ভাল। আপোনালোকে ধৰিব পাৰিছে চাগে। তাৰ পাছত আহিব ইয়াৰ চাদৰখনত গোটেই ফুল বনাই দিয়া হৈছে। বহুত বেছি হেভি ডিজাইনৰ চাদৰ হয় আৰু চাদৰখন মোৰ চবতকে বেছি ভাল লাগিছে এই গোটেই মানে কাপোৰযোৰত। চাদৰৰ ষ্টাৰ্টিঙত এনেকে সেই ব্ৰড ডিজাইনটো দিয়া হৈছে যিটো মেখেলাত দিয়া আছিলে। তাৰ পাছত 2 লাইনৰ এই ডাঙৰ ফুলটো দিয়া হৈছে। তাৰ পাছত 4 লাইনৰ সৰু ফুল, আকৌ 1 লাইনৰ ডাঙৰ ফুল, আকৌ 4 লাইনৰ সৰু ফুল, আকৌ 1 লাইনৰ ডাঙৰ ফুল, এনেকে কৰি গোটেই চাদৰখনত বনাই দিয়া হৈছে। এই ডাঙৰ ফুলৰ যিটো লাইন হয় সেইটোৰ কাৰণে চাদৰখন আৰু বেছি ধুনীয়া লাগিছে। মানে সৰু ফুলকেইটাও ভাল লাগিছে কিন্তু ডাঙৰ ফুলকেইটাই এটা এক্সট্ৰা টাচ এড কৰিছে যাৰ কাৰণে কাপোৰযোৰ আৰু বেছি ধুনীয়া হৈ পৰিছে। তাৰপিছত শেষত আকৌ ষ্টাৰ্টিঙত যিটো ডিজাইন দিয়া হৈছিলে সেই ডিজাইনটো দিয়া হৈছে। এই কাপোৰযোৰ বহুত বেছি হেভি হয়। বিয়াত পিন্ধিবলৈ খুব বেছি ভাল হ'ব। যদি আপুনি উজ্জ্বল ৰং পিন্ধি ভাল পায় বা অলপ জাকজমক পিন্ধি ভাল পায় তেতিয়াহ'লে এই কাপোৰযোৰ আপোনাৰ বাবে একদম পাৰফেক্ট হ'ব। প্ৰাইচ ৰেঞ্জ চাই কাপোৰৰ কোৱালিটি হওক, ডিজাইন হওক, সব মোৰ বহুত ভাল লাগিছে। মইতো ডেফিনেটলি ৰেকমেণ্ড কৰিম। যদি আপোনাৰ এই কাপোৰযোৰ ভাল লাগিছে আপুনি নিশ্চয়কৈ এইযোৰ কিনিব পাৰে। মই ইয়াৰ লিংকটো ডেসক্ৰিপচন বক্সত আৰু পিন কমেণ্টত দি দিম। গতিকে আপুনি যদি কিনিব বিচাৰে এই কাপোৰযোৰ তাৰ পৰা কিনি ল'ব পাৰিব। আৰু এইযোৰ আছিল আজিৰ আমাৰ হলটিৰ প্ৰথমযোৰ কাপোৰ। এতিয়া আহক আমি আমাৰ ছেকেণ্ড কাপোৰযোৰৰ কথা পাতো। এইযোৰ হৈছে আজিৰ আমাৰ হলটিৰ ছেকেণ্ডযোৰ কাপোৰ। ইয়াৰ বেস কালাৰটো যিহেতু অলপ ডাঠ হয় তাৰ ওপৰত কপাৰ গুণাটো বহুত ধুনীয়াকে জিলিকি উঠিছে। প্ৰথম আমি ইয়াৰ সাইড পাৰিখিনি চাই লওঁ। এইখিনি হৈছে ইয়াৰ সাইড পাৰিত এনেকে গোটেই কপাৰ গুণাৰ যিটো ফুল হয় বাছি দিয়া হৈছে। এইযোৰত পিছে অলপমান থ্ৰেডছ মই দেখিবলৈ পাইছো। মানে ফিনিচিংটো
আগত যিযোৰ আছিল সেইযোৰৰ লিখিয়া নহয়, একেবাৰে বেয়াও নহয়, কিন্তু এডাল দুডালমান মই থ্ৰেডছ দেখিবলৈ পাইছোঁ। তাৰ পাছত আহিব ইয়াৰ চাদৰখন। এইখন হৈছে ইয়াৰ চাদৰ। চাদৰৰ ষ্টাৰ্টিঙত প্ৰথম এনেকৈ সৰু 3 লাইনৰ ফুল দিয়া আছে, তাৰপিছত এটা ব্ৰড ডিজাইন দিয়া হৈছে, তাৰপিছত ডাঙৰ ডাঙৰ 3 লাইনৰ ফুল দিয়া হৈছে, তাৰপাছত গোটেই চাদৰখনত সৰু সৰুকৈ ফুল বাছি দিয়া হৈছে। কপাৰ গুণাতে আছে গোটেই ফুলখিনি। বেজ কালাৰটো ওপৰত এই কপাৰ গুণাটো বহুত ধুনীয়া লাগিছে আৰু কাপোৰযোৰত এটা শ্বাইন আছে, যাৰ কাৰণে এই কাপোৰযোৰ আৰু বেছি ধুনীয়া হৈ পৰিছে। বিয়াত পিন্ধিবলৈ খুব বেছি ভাল হ'ব, ৰাতি পিন্ধিলে আপুনি একদম জিলিকি থাকিব। তাৰপাছত শেষত আকৌ ষ্টাৰ্টিঙত যিটো ডিজাইন দিয়া হৈছিলে সেই ডিজাইনটো দিয়া হৈছে। ইয়াৰ ফিনিচিংটো মোৰ ইমান এটা পচন্দৰ নহয়। দেখিছে চাগে এনেকৈ অলপ থ্ৰেডছ ওলাই আছে। মই এনেকৈ থ্ৰেডবোৰ ওলাই থাকিলে ইমান এটা ভাল নাপাওঁ, মানে অকণমান সস্তীয়া যেন ফিল হয়, কিন্তু যদি ফিনিচিংটো ভাল থাকে তেতিয়া কাপোৰযোৰ মানে অলপ দামী যেন লাগে। তাৰপাছত আহিব ইয়াৰ মেখেলাখন। এইখন হৈছে ইয়াৰ মেখেলা। মেখেলাত যিটো চাদৰ ষ্টাৰ্টিঙত ব্ৰড ডিজাইন দিয়া হৈছিলে সেইটো আছে, আৰু এনেকৈ 3 লাইনৰ ডাঙৰ ফুল দিয়া হৈছে। এই ডিজাইনটো আঁঠুৰ পৰা তললৈকে আহিব, আৰু তাৰ পাছৰ যিটো পাৰ্ট হ'ব সেইটো প্লেইন আহি যাব। তাৰ পাছত আহিব ইয়াৰ ব্লাউজ পিচটো। এইটো হৈছে ইয়াৰ ব্লাউজ পিচ। ব্লাউজ পিচত এনেকৈ চাইড পাৰি টাইপত অলপমান ডিজাইন দিয়া হৈছে, আৰু বাকী যিটো ফেব্ৰিক হয় সেইটো প্লেইন হয়। কাপোৰযোৰ ভাল হয়, কিন্তু আগৰযোৰৰ লিখীয়া নহয়, মানে ফিনিচিংটো অলপ বেয়া পালোঁ মই ইয়াৰ। কিন্তু প্ৰাইচ ৰেঞ্জো কম আছিল, গতিকে ইমান বেছি কমপ্লেইনো কৰিব নোৱাৰোঁ। কিন্তু ডিজাইন ৱাইজ মোৰ এইটো বহুত বেছি ভাল লাগিছে। আপুনি যদি অলপমান মানে ফিনিচিঙত কম্প্ৰমাইজ কৰিব পাৰে তেতিয়াহ'লে আপুনি এইযোৰ নিশ্চয় কিনিব পাৰিব। কোৱালিটিও ঠিকে আছে প্ৰাইচ ৰেঞ্জ চাই, মানে বহুত বেছি খহটা কাপোৰ নহয়, আৰু একদম মানে বহুত মিহিও এক্সপেক্ট নকৰিব যিহেতু প্ৰাইচ ৰেঞ্জ বহুত কম। কিন্তু প্ৰাইচ ৰেঞ্জ চাই কাপোৰযোৰ ভালেই, বাছ ফিনিচিংটো আৰু অলপ ভাল হোৱা হ'লে মোৰ বেছি ভাল লাগিল হয়। যদি আপুনিও এই কাপোৰযোৰ ভাল দেখিছে আৰু আপুনি এইযোৰ কিনিব বিচাৰিছে তেতিয়াহ'লে আপুনি ডেছক্ৰিপশ্যন বক্স চেক কৰি ল'ব, নহ'লে বা পিন কমেণ্টটো চেক কৰিবলৈ নাপাহৰিব। তাত মই ইয়াৰ লিংকটো দি দিম, গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব। আৰু এইযোৰে আছিল আজিৰ আমাৰ হলটিৰ ছেকেণ্ডযোৰ কাপোৰ। এতিয়া আহক আমি আমাৰ থাৰ্ড কাপোৰযোৰৰ কথা পাতোঁ। এইযোৰ হৈছে আজিৰ আমাৰ হলটিৰ থাৰ্ডযোৰ কাপোৰ। এইযোৰ কিন্তু মই যেনেকুৱা এক্সপেক্ট কৰিছিলোঁ তেনেকুৱা নাহিলে। মই আপোনাক পিকচাৰ এটা এটাচ কৰি দিম। সেইটো অলপ বেলেগ টাইপত কাপোৰ আছিলে, কিন্তু এইটো মানে য়েল্ল'ইছ টাইপত টোন আহিলে। সেইটো যিটো মুগাত মানে মুগা ৰংটোত যিটো ব্লু কালাৰৰ ফুল থাকে তেনেকুৱা এযোৰ কাপোৰ আছিলে, কিন্তু ইয়াৰ যিটো বেছ কালাৰ হয় এইটো অলপমান য়েল্ল'ইছ যেন লাগিছে, বেছিকে মুগা টাইপ লগা নাই। ইয়াৰ শ্বাইনটোৰ কাৰণেও তেনেকুৱা হ'ব পাৰে, কিন্তু মই এনেকুৱাযোৰ এক্সপেক্ট কৰি থকা নাছিলোঁ, মই সেইযোৰ এক্সপেক্ট কৰি আছিলোঁ। গতিকে আপুনি যদি কিনে এই কাপোৰযোৰ তেতিয়া আপুনি মানে ভালকৈ চাই লওক যে এই কাপোৰযোৰহে আহিব। তাত যেনেকুৱা দেখাইছে একদম তেনেকুৱাযোৰ নাহে। কাপোৰটোত অলপ শ্বাইন থাকিব আৰু অলপমান য়েল্ল'ইছ যিটো টোন হয় সেইটো বেছি থাকিব। এইখন হৈছে ইয়াৰ চাদৰখন। চাদৰখনৰ ষ্টাৰ্টিঙত এনেকৈ 3টা আঁচু বুলি কয় নেকি এইটো, তেনেকুৱা বনাই দিয়া হৈছে। তাৰ পাছত এনেকৈ ব্ৰড এটা ডিজাইন দিয়া হৈছে, য'ত পাৰ্পল, নেভি ব্লু, য়েল্ল' ইউজ কৰা হৈছে, আৰু এই কালাৰ কম্বিনেশ্যনটো ভাল লাগিছে, কিন্তু তাত যিটো কালাৰ কম্বিনেশ্যন আছিলে সেইটো যেন নহয়। তো সেইকাৰণে অলপমান মই ডিসএপইণ্টেড হয় এই কাপোৰযোৰৰ লগত। তাৰ পাছত এনেকৈ 2টা লাইনৰ ডাঙৰ ফুল দিয়া হ'ব। তাৰ পাছত গোটেই চাদৰখনত এনেকৈ সৰু সৰুকৈ ফুল বাছি দিয়া হৈছে, নেভি ব্লু, পাৰ্পল আৰু য়েল্ল'ত। ইয়াৰ কাপোৰযোৰত এটা শ্বাইন আছে, আৰু ইয়াৰ যিটো কাপোৰৰ কোৱালিটি হয় এইটো বহুত বেছি ভাল নহয়, কিন্তু একদম বেয়াও নহয়, মানে একদম খেচখেচীয়া কাপোৰটোও নহয়, কিন্তু বহুত বেছি চফ্ট এক্সপেক্ট নকৰিব আপুনি যদি এইযোৰ কিনে। প্ৰাইচ ৰেঞ্জ চাই ঠিকে আছে। প্ৰাইচ ৰেঞ্জ চাগে 400 নে 500 টকা মানেই আছিলে। 400-500 টকাত আজিকালি কিয়ে পায়, গতিকে প্ৰাইচ ৰেঞ্জ চাই ঠিকে আছে। কিন্তু যিহেতু মই আৰু বেছি ভাল কাপোৰ পাইছোঁ এনেকুৱা প্ৰাইচ ৰেঞ্জতে, সেইকাৰণে মোৰ এই কাপোৰযোৰ ইমান এটা ভাল লগা নাই। তাৰ পাছত আহিব ইয়াৰ চাইড পাৰিখিনি। এইখিনি হৈছে ইয়াৰ চাইড পাৰি। ইয়াৰ কিন্তু ফিনিচিংটো বেয়া নহয়, ফিনিচিংটো বহুত বেছি ধুনীয়া হয়, অলপো থ্ৰেডছ ওলাই থকা নাই ক'তো। আৰু চাইড পাৰিখিনিতো যিটো পাৰ্পল, নেভি ব্লু আৰু য়েল্ল'ৰ কম্বিনেশ্যন হয় সেইটো কৰা হৈছে। ইয়াৰ যিটো নেভি ব্লু হয় সেইটো ইমান বেছি উজ্জ্বল হৈ পৰা নাই, কিন্তু পাৰ্পলটো মানে পাৰ্পলিছ টোনত ব্লুৱে হয়, কিন্তু বেছি পাৰ্পল যেন লাগিছে য়েল্ল'টোৰ লগত। সেই ব্লুটো অলপ উজ্জ্বল হয়, কিন্তু বাকীটো অলপমান ডাল যেন লাগিছে। তাৰ পাছত আহিব ইয়াৰ মেখেলাখন। এইখন হৈছে ইয়াৰ মেখেলা। মেখেলাত চাদৰৰ যিটো ব্ৰড ডিজাইনটো দিয়া হৈছিলে সেই ডিজাইনটো দিয়া হৈছে, আৰু ইয়াৰ ফিনিচিংটো মই আপোনালোকক এবাৰ ওচৰৰ পৰা দেখাই দিছোঁ। বহুত ভাল ফিনিচিং দিছে। এই ডিজাইনটো আঁঠুলৈকে বা আঁঠুৰ পৰা তললৈকে
আহি যাব তাৰ পাছত বাকি যেটো ফেব্ৰিক হয় হেতু প্লেন আহিব তাৰ পাছত আহিব ইয়াৰ ব্লাউজ পিসটো এইটো হৈছে ইয়াৰ ব্লাউজ পিসৰ বাকি যেটো পাৰ্ট হয় এটো প্লেন হয় এটা সাইড পাৰি যেটো ডিজাইন হয় তেনেকুৱা এটা লাইন দিয়া হৈছে ডিজাইনৰ আৰু কাপোৰটো ভাল হয় কিন্তু যেনেকুৱা এক্সপেক্ট কৰিছিলো তেনেকুৱা নহয় কোৱালিটিটো একদম টপ নচ বুলি নকওঁ মই ফিনিশিং ভাল কিন্তু কাপোৰজোৰৰ আৰু প্ৰাইস ৰেঞ্জ চাই ঠিকে আছে ইমান কম প্ৰাইস ৰেঞ্জতনো ক'ত পাব কিন্তু এইজোৰ যদি 7-800 দি ল'বলগীয়া হয় তেতিয়া মই ৰেকমেন্ড নকৰো কিন্তু 400-500 মানত হলে আপোনালোকে ল'ব পাৰে মই ইয়াৰো লিংকটো ডেসক্ৰিপচন বক্স আৰু পিন কমেন্টত দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব আৰু এইজোৰে আছিল আজিৰ আমাৰ থাৰ্ড কাপোৰজোৰ এতিয়া হক আমি আমাৰ নেক্সট কাপোৰজোৰৰ কথা পাতো এইজোৰ হৈছে আমাৰ নেক্সট কাপোৰজোৰ এই কাপোৰজোৰৰ কিন্তু কোৱালিটিটো ভাল হয় বহুত বেছি সফট আৰু স্মুথ হয় ইয়াৰ যেটো বেস কালাৰ হয় হেতু ডাৰ্ক গ্ৰীনত আহিব আৰু তাৰ ওপৰত ইয়েলো কালাৰৰ ফুল বনোৱা আছে গ্ৰীনত ইয়েলোৰ ফুলটো বহুত ধুনিয়াকে উজ্জ্বল হৈ পৰিছে এইটো হৈছে ইয়াৰ ব্লাউজ পিছত সাইড পাৰি গতে এটা ডিজাইন দিয়া হৈছে ইয়েলো কালাৰত আৰু এই কালাৰ কম্বিনেশনটো মোৰ খুব বেছি ভাল লাগিছে যদি আপুনি অলপমান উজ্জ্বল কালাৰ পিনি ভাল পায় বা কমফৰ্টেবল ফিল কৰে তেতিয়া হলে আপুনি এই কাপোৰজোৰ নিশ্চয় কিনিব পাৰিব বহুত বেছি ধুনিয়া লাগিব এই কাপোৰজোৰ সিলোৱা পাছত এইখন হৈছে ইয়াৰ মেখেলাখনত ষ্টাৰ্টিংত এনেকুৱা ব্ৰড এটা ডিজাইন দিয়া হ'ব তাৰ পাছত এনেকে 3 লাইনৰ সৰু সৰু ফুল দিয়া হ'ব এই ডিজাইনটো আঁঠুৰ পৰা তললৈকে আহিব তাৰ পাছত বাকি যেটো পাৰ্ট হ'ব হেতু প্লেন হ'ব তাৰ পাছত আহিব ইয়াৰ চাদৰখন এইখন হৈছে ইয়াৰ চাদৰ ষ্টাৰ্টিংত প্ৰথমতে এনেকে 2 লাইনৰ সৰু সৰু ফুল দিয়া আছে তাৰ পাছত এই ব্ৰড ডিজাইনটো আহিব ইয়াৰো ফিনিশিংটো খুবেই বেছি ভাল আপোনালোকক মই অলপ ওচৰৰ পৰা দেখাই দিছো তাৰ পাছত গোটেই চাদৰখনত এনেকে সৰু সৰুকে ফুল বাছি দিয়া হৈছে ফুলখিনি বহুত বেছি সৰু নহয় আৰু ইয়েলো কালাৰত আছে আৰু খুবেই ধুনিয়া লাগিছে কাপোৰজোৰ একদম উজ্জ্বল হৈ পৰিছে তাৰ পাছত আকৌ এন্ডিংৰ যেটো ষ্টাৰ্টিংত ডিজাইন দিয়া হৈছিল সেই ডিজাইনটো আহি যাব তাৰ পাছত এইখিনি হৈছে ইয়াৰ সাইড পাৰিখিনিও বহুত ধুনিয়াকে বনাই দিয়া হৈছে আৰু ফিনিশিংটো খুবেই বেছি ভাল কাপোৰজোৰ সাগে মই 400-500 মানৰ তলতে পাই গৈছিলো আৰু প্ৰাইস ৰেঞ্জ চাই কাপোৰৰ কোৱালিটি হওক ডিজাইন হওক কালাৰ কম্বিনেশন হওক বহুত বেছি ভাল দিছে মোৰটো বহুত ভাল লাগিছে আপোনাৰ যদি এই কাপোৰজোৰ ভাল লাগিছে আপুনি নিশ্চয় কিনিব পাৰে মই এইজোৰ ডেফিনেটলি ৰেকমেন্ড কৰিম আৰু আপুনি যদি এইজোৰ কিনিব বিচাৰে আপুনি ডেসক্ৰিপচন বক্স চেক কৰি ল'ব নহলে বা পিন কমেন্ট চেক কৰিবলৈ নাপাহৰিব তাত মই ইয়াৰ লিংকটো দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব আৰু এইজোৰে আছিল আজিৰ আমাৰ ফৰ্থ কাপোৰজোৰ এতিয়া আহক আমি আমাৰ লাষ্ট কাপোৰজোৰৰ কথা পাতো এইজোৰ হৈছে আজিৰ আমাৰ হলটিৰ লাষ্ট কাপোৰজোৰ এইজোৰৰ বেস কালাৰটো মেৰুন হয় মেৰুন কালাৰটো মোৰ খুবেই বেছি প্ৰিয় হয় আৰু তাৰ ওপৰত বগাত ফুল বনোৱা হৈছে ইয়াৰ যেটো কাপোৰৰ কোৱালিটি হয় এটো বহুত বেছি সফট এক্সপেক্ট নকৰিব কিন্তু একেবাৰে খিসখিসিয়াও নহয় কাপোৰটো কিন্তু একেবাৰে মানে সফট এণ্ড স্মুথ নহয় যেটো ইয়াৰ আগৰ কাপোৰজোৰ আছিল এইজোৰ সাগে মই 400 বা 500 টকাৰ তলতে পাই গৈছিলো গতিকে প্ৰাইস ৰেঞ্জ চাই কাপোৰজোৰ ঠিকে আছে ডিজাইনটো বহুত বেছি ধুনিয়া হয় আৰু কালাৰ কম্বিনেশনটো বহুত ধুনিয়া হয় মই এক্সাক্ট প্ৰাইসটো বাৰু স্ক্ৰিনত মেনশন কৰি দিম আপুনি চেক কৰি ল'ব এইখন হৈছে ইয়াৰ চাদৰৰ ষ্টাৰ্টিংত প্ৰথম এনেকে ব্ৰড অকমান ডিজাইন এটা দিয়া হৈছে তাৰ পিছত ডাঙৰ এনেকুৱা ফুল এটা দিয়া হৈছে ফুলৰ লাইন এটা দিয়া হৈছে একচুয়ালি গোটেই ওপৰৰ পৰা তললৈকে তাৰ পাছত গোটেই চাদৰখনত এনেকে সৰু সৰুকে ফুল বাছি দিয়া হৈছে বগা ৰঙত আৰু মেৰুনৰ ওপৰত বগা কালাৰটো বহুত বেছি ধুনিয়া লাগিছে চাদৰখনত এটা শাইন আছে যাৰ কাৰণে কাপোৰজোৰ বহুত বেছি উজ্জ্বল হৈ পৰিছে সিলোৱা পিছত এই কাপোৰজোৰ বহুত ধুনিয়া লাগিব তাৰ পাছত আহিব ইয়াৰ সাইড পাৰিখিনি এইখিনি হৈছে ইয়াৰ সাইড পাৰিখিনিও বগাতে আছে ইয়াৰো ফিনিশিংটো খুবেই বেছি ভাল মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছো অলপ লুজ থ্ৰেডছ ওলাই থকা নাই আৰু কামটো বহুত ধুনিয়াকে মিহিকে কৰা হৈছে তাৰ পাছত আহিব ইয়াৰ মেখেলাখন এইখন হৈছে ইয়াৰ মেখেলাত বহুত ওপৰলৈকে ডিজাইন আছে এটো সাকে আঁঠুৰ পৰা ওপৰলৈকে পাই যাব যেটো চাদৰৰ ষ্টাৰ্টিংত ডিজাইন দিয়া হৈছিল হেতু আছে তাৰ পিছত ডাঙৰ লাইনৰ এটা ফুল আছে আৰু সৰু সৰুকে এনেকে 4 লাইন ফুল বনাই দিয়া হৈছে তাৰ পাছত অকমান কাপোৰহে মানে প্লেন থাকিব এই এৰিয়াটো যেটো কুছতে হুমাই যাব তাৰ পাছত আহিব ইয়াৰ ব্লাউজ পিসটো এইটো হৈছে ইয়াৰ ব্লাউজ পিস যেহেতু চাদৰ আৰু মেখেলাটো মানে বহুত বেছি ডিজাইন দি দিছে সেই কাৰণে ব্লাউজটো অলপমান সিম্পল দি দিছে ব্লাউজত এনেকে সাইড পাৰিৰ যেটো ডিজাইন আছে সেই ডিজাইনটো দিয়া হৈছে আৰু বাকি যেটো পাৰ্ট হয় হেতু প্লেন হয় কাপোৰৰ ডিজাইনটো বহুত বেছি ধুনিয়া কোৱালিটিও ভালে হয় মানে কোৱালিটি মই আপোনাক 8 on 10 বুলি ক'ব পাৰিম একদম 10 on 10 নহয় কিন্তু প্ৰাইস ৰেঞ্জটো কমেই আছে গতিকে ইমান বেছি
কমপ্লেইনো কৰিব নোৱাৰো আপোনাৰ যদি কাপোৰযোৰ ভাল লাগিছে আপুনি নিশ্চয় কিনিব পাৰে কিন্তু আপুনি এটো মনত ৰাখিব যে কোৱালিটিটো 8 on 10 হ'ব মোৰটো কাপোৰযোৰ ভালে লাগিছে যদি আপোনাৰ কাপোৰযোৰ ভাল লাগিছে তেতিয়া হলে আপুনি নিশ্চয় কিনিব পাৰে মই ইয়াৰো লিংকটো ডেসক্ৰিপচন বক্স আৰু পিন কমেন্টত দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব আৰু এইযোৰে আছিল আজিৰ আমাৰ হলটিৰ শেষৰযোৰ কাপোৰ আশা কৰোঁ আপোনালোক সকলোৱে মোৰ আজিৰ এই ভিডিঅ'টি চাই ভাল পালে আৰু যদি আপোনালোকে আজিৰ এই ভিডিঅ'টি চাই অলপো ভাল পালে তেতিয়াহলে ভিডিঅ'টি লাইক কৰিব মোক কমেন্ট কৰি জনাব আপোনাৰ কোনযোৰ কাপোৰ ভাল লাগিল আৰু মোৰ চেনেলটিক সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু এই ভিডিঅ'টো শ্বেয়াৰো কৰি দিব আপোনাৰ ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ লগত গতিকে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টি ইয়াতে সামৰিছো ধন্যবাদ